তো ককৰোচ জনতা পাৰ্টিয়ে আজি অৱশেষত ছ'চিয়েল মিডিয়াৰ পৰা ওলাই আহি বাস্তৱিক ক্ষেত্ৰখন প্ৰথম খোজ দিবলৈ সক্ষম হ'লে যিসকলে ভাবিছিল যে ককৰোচ জনতা পাৰ্টি অকল ছ'চিয়েল মিডিয়াতে আবদ্ধ হৈ ৰ'ব তেওঁলোকৰ মুখত এই ঠিকেচা দি আজি অৱশেষত ককৰোচ জনতা পাৰ্টিয়ে দিল্লীৰ যন্তৰ মন্তৰ পথত এক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ সক্ষম হ'লে যি আন্দোলন আছিল দেশখনৰ শিক্ষা নীতিৰ বিৰুদ্ধে বা শিক্ষা নীতিটোক ভাল কৰাৰ প্ৰচেষ্টা। তো যিসকলে নাজানে তেওঁলোকৰ বাবে মই চমুকৈ কৈ দিছোঁ এই ককৰোচ জনতা পাৰ্টি হ'ল আমাৰ দেশখনৰ থকা নিবনুৱা যুৱক যুৱতীসকলৰ ভিতৰত জ্বলি থকা এই টুকুৰা জুইৰ প্ৰতিফলন। অৰ্থাৎ যোৱা 15 মে তাৰিখে আমাৰ দেশৰ চিফ জাষ্টিছ এজনে দেশখনত থকা নিবনুৱা যুৱক যুৱতীসকলক লৈ এক তুচ্ছতাচ্ছিল্য মন্তব্য কৰিছিল। তেখেতৰ মতে দেশখনত থকা নিবনুৱা যুৱক যুৱতীসকল হ'ল পঁইতাচোৰা অৰ্থাৎ ককৰোচৰ দৰে। তেওঁলোকৰ একো কাম বান নাই, ককৰোচৰ দৰে বা পঁইতাচোৰাৰ দৰে অনাই বনাই ইফাল সিফাল ঘূৰি থাকিব আৰু ছ'চিয়েল মিডিয়াত যাতা কৰি থাকিব। লগে লগে এই নিবনুৱা যুৱক যুৱতীসকলৰ মনতো আগৰে পৰা জুই এটুকুৰা জ্বলি আছে, কাম বন নাই। সেই আৰু জ্বলা আগুণত ঘিউ পৰাৰ লগে লগে সেই নিবনুৱা যুৱক যুৱতীসকলৰ মনত বৰ এক আগুণ বা অগ্নিবাতৰ সৃষ্টি হয়। সেই চেগতে এজন ল'ৰা যাৰ নাম অভিজিত দীপকে, এই 30 বছৰীয়া অভিজিত দীপকে নামৰ ল'ৰাজনে ছ'চিয়েল মিডিয়াত এটা আইডিয়ে খুলি পেলালে নহয়, যিটো আইডিৰ নাম দি দিলে যে ককৰোচ জনতা পাৰ্টি। আৰু দেশখনৰ নিবনুৱা যুৱক যুৱতীসকলে এই আইডিটোক ইমান বিপুল হাৰত সঁহাৰি জনালে যে মাত্ৰ এক সপ্তাহতে 22 মিলিয়ন অৰ্থাৎ 2 কোটিতকৈ অধিক ফলোৱাৰ গেইন কৰিবলৈ সক্ষম হয় এই ককৰোচ জনতা পাৰ্টি নামৰ আইডিটোৱে। তাৰ কিছুদিন পিছত আকৌ দেশৰ সৰ্ববৃহৎ মেডিকেল এণ্ট্ৰেন্স এক্সাম যাক নিট নামেৰে পৰিচিত, সেই নিট এক্সামৰ প্ৰশ্ন কাকত ফাদিল হয়। আকৌ ফাদিল হোৱাৰ বহু কেইদিন পিছতহে গম পায় যে প্ৰশ্ন কাকত ফাদিল হৈছে বুলি। লগে লগে কৈ দিয়ে যে এক্সামটো কেঞ্চেল, আকৌ ৰি এক্সাম হ'ব। চাওকচোন, সেই শিক্ষাৰ্থীবোৰৰ পৰীক্ষা দি অলৰেডি অলপ ফ্ৰী হৈছে, যেতিয়া পৰীক্ষা দি 10-15 দিন পিছত আকৌ শুনা পাব যে যোৱা পৰীক্ষাটো কেঞ্চেল হৈছে, আকৌ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। লগে লগে সেই সৰু সৰু কণ শিক্ষাৰ্থীসকলৰ মনত কিমান ডাঙৰ প্ৰেছাৰ ক্ৰিয়েট হৈছিল। বাতৰিত যোৱা মতে প্ৰায় 12-13 জন ল'ৰা ছোৱালীয়ে বা শিক্ষাৰ্থীয়ে ছুইচাইড কৰিছে যেতিয়া খবৰটো শুনা পাইছে যে আকৌ এক্সামত অৱতীৰ্ণ হ'ব লাগিব। এইবেলি 2026 চনৰ নিট এক্সামত 22 লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। এই 22 লাখ শিক্ষাৰ্থীৰ বাবে যেতিয়া আকৌ এমাহ পিছত পৰীক্ষাটো অনুষ্ঠিত কৰাৰ বাতৰি ওলাব, তেনেহ'লে কিমান বেয়া পৰিস্থিতিৰ সন্মুখীন হয়। মই এই নিট পৰীক্ষাৰ প্ৰসংগত কেনেকৈ ফাদিল হৈছিল বা কি ৰহস্য লুকাই আছে তাৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' মোৰ চেনেলত আগতে আপলোড কৰি ৰাখিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰে, এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক আছে, আপুনি সেই লিংকত ক্লিক কৰি চাই আহিব পাৰে। ঠিক আছে, এতিয়া আমি আমাৰ আগৰ মেইন ভিডিঅ'ৰ টপিকলৈ উভতি আহোঁ যে এই ককৰোচ জনতা পাৰ্টিয়ে সেই নিট এক্সামৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ এক নতুন সূচনা বা প্ৰটেষ্ট আৰম্ভ কৰে যে কিয় নিট এক্সামৰ প্ৰশ্ন কাকত ফাদিল হয়। নিট এক্সাম আমাৰ দেশৰ কিমান ডাঙৰ এটি এক্সাম, যাৰ যোগেদি দেশখনৰ ফিউচাৰৰ ডক্টৰ নিৰ্বাচিত কৰা হয়। সেই ইমান ডাঙৰ এটা এক্সামৰ প্ৰশ্ন কাকত কেনেকৈ ফাদিল হ'ব পাৰে, এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতক লৈ কিয় হেতালি খেলা হৈছে, তাৰ বাবে প্ৰটেষ্ট আৰম্ভ কৰে। আৰু এই প্ৰটেষ্টটো চলিতে এনেকুৱা এটা অৱস্থা পায় যে এটা সময়ত এই ককৰোচ জনতা পাৰ্টিৰ সমৰ্থকসকলে আমাৰ দেশৰ ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ যাৰ নাম ধৰ্মেন্দ্ৰ প্ৰসাদ, তাৰ ৰিজাইগনেশ্যন বিচাৰে, অৰ্থাৎ তাক ইস্তিফা দিবলৈ কয় পদৰ পৰা, যে আপোনাৰ মানে কাৰ্যকালত এনেকুৱা হৈছে, আপুনি ইস্তিফা দিবলগীয়া। সেই উদ্দেশ্যটো আগত ৰাখি আজি অৰ্থাৎ 6 জুন তাৰিখে দিল্লীৰ যন্তৰ মন্তৰ পথত এক বৃহৎ গণতান্ত্ৰিক প্ৰটেষ্ট আৰম্ভ কৰে। মই ভিডিঅ'টোৰ আৰম্ভণিতে যিটো কৈছোঁ যে CJP যিটো ককৰোচ জনতা পাৰ্টিৰ ফাউণ্ডাৰ যাৰ নাম হ'ল অভিজিত দীপকে, এই অভিজিত দীপকে কিন্তু ইমান দিন ভাৰতত নাছিল, ভাৰতৰ বাহিৰত পঢ়িবলৈ গৈছিল, তাৰ পৰা ইমানবোৰ কণ্ট্ৰল কৰিছিল। যোৱা 5 তাৰিখে অভিজিত দীপকে ছ'চিয়েল মিডিয়াৰ যোগেদি ক'লে যে মই অহাকালি অৰ্থাৎ 6 তাৰিখে মই দিল্লীত যাম, দিল্লীত মানে নিজৰ দেশ উভতি আহি দিল্লীত গৈ এই প্ৰটেষ্ট কৰিব। আপোনালোকে কোন মোৰ পাৰ্টিৰ সমৰ্থক আছে সকলোৱে ওলাই আহক, আমি প্ৰটেষ্ট কৰিম। আজি অৰ্থাৎ 6 জুন তাৰিখে ৰাতিপুৱা তেখেতৰ ফ্লাইটটো লেণ্ড কৰে। তেখেতে দিল্লী পুলিচৰ পৰা পাৰ্মিশ্যন বিচাৰে এক গণতান্ত্ৰিক আন্দোলনৰ বাবে। দিল্লী পুলিচে সেই গণতান্ত্ৰিক আন্দোলনৰ পাৰ্মিশ্যন দি দিয়ে আৰু তাৰপিছত সেই প্ৰটেষ্ট আৰম্ভ হৈ গ'ল। এতিয়া পৰৱৰ্তী সময়ত সেইটো চাব লাগিব যে এই আন্দোলন অকল আন্দোলনৰ মাজতে সীমিত থাকে নে এই আন্দোলনৰ ফলস্বৰূপে আমাৰ দেশৰ এডুকেশ্যন ছিষ্টেমত কিবা পৰিৱৰ্তন বা উন্নতি হৈ দিশ পোহৰ দেখা পোৱা যায় নেকি। তো এইটোৱে আছিল ককৰোচ জনতা পাৰ্টি আৰু এডুকেশ্যনৰ লগত, ছিষ্টেমৰ লগত, নিট পৰীক্ষাৰ লগত সম্পৰ্ক বা প্ৰটেষ্টৰ মূল বিষয়বস্তু। পৰৱৰ্তী সময়ত কি হ'ব নিশ্চয় আমি আপোনাক জনাম। আজিৰ ভিডিঅ' এইখিনিলৈ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানখিনিয়ে। জয় আই অসম।